নমস্কাৰ লোকেল মুৰ্গী ফাৰ্মিঙলৈ সকলোকে স্বাগতম। আজি ভিডিঅ'টোত দেখাম যে মোৰ আজি মুৰ্গী পোৱালিখিনি কিমান বয়স হৈছে আৰু কি মেডিচিন ব্যৱহাৰ কৰি আছোঁ। এইখিনি দেখিছে যে এইখিনি মুৰ্গী পোৱালি আপোনাৰ কালি পৰহি ওলোৱা। এই আপোনাৰ লোকেল মুৰ্গী পোৱালি বিক্ৰী হৈ শেষ হৈ গৈছে। বাকী কেইটামান আছে ইয়াৰ ব্ৰুডিঙত থৈ দিছোঁ। আৰু বাকী এতিয়া দেখুৱাব লৈছোঁ যে আপোনাৰ মুৰ্গী পোৱালিৰ 24 নম্বৰ দিনত কি মেডিচিন খুৱাই আছোঁ আৰু কেনে কি কৰি আছোঁ। প্ৰথমতে দেখাই লওঁ যে মেডিচিন কি ব্যৱহাৰ কৰি আছোঁ। এতিয়া ভিটামিনৰ কোৰ্সটো কৰাৰ পিছত আপোনাৰ এইটো হৈছে কলিষ্টিন সালফেট। কলিষ্টিন সালফেট আপোনাৰ এতিয়া প্ৰিভেনশ্যন হিচাপে দি আছোঁ ইকোলাই আৰু সালমনেলা কাৰণে। বাকী আপোনাৰ এতিয়া অলপমান ডাঙৰ মুৰ্গী আছে, সিহঁতক দানা দিয়া খতম হৈছে। বাকী এতিয়া দেখুৱাই আছোঁ যে মুৰ্গীখিনি গ্ৰোথটো কেনেকুৱা হৈছে ন। এতিয়া এয়া মোৰ ফাৰ্ম পাইছোঁহি। ইয়াতে আপোনাৰ অলপমান লোকেল মুৰ্গী থৈ দিয়া আছে। ইয়াতে এইখিনি লোকেল মুৰ্গী কেইটামান থৈ দিয়া আছে। বাকী বিশেষকৈ মোৰ ফাৰ্মত সোণালী কৰা হয়। এয়া হৈছে আপোনাৰ সোণালী পোৱালিখিনি গ্ৰোথ। আজি 24 দিন হৈছে আৰু দানা পানী খাই আছে, পানী আনিব গৈ আছে আৰু দানাও প্ৰায় খতম হৈছে ৰাতিপুৱা দিয়া দানাখিনি। এতিয়া আকৌ দুপৰীয়া ৰিফিল কৰি দিব লাগিব দানাখিনি। গ্ৰোথটো যিমান দেখিছোঁ ঠিকে আছে, বেমাৰ আজাৰ নাই আৰু ইকোলাই আৰু সালমনেলা প্ৰিভেনশ্যনৰ কাৰণে কলিষ্টিন সালফেট দি থকা হৈছে। আজি প্ৰথম দিছোঁ আৰু কাইলৈ দিব লাগিব আৰু পৰহিলৈ এবাৰ দিম। তাৰপিছত আকৌ ভিটামিন আৰু কেলছিয়াম এইবিলাক দি থাকিব লাগিব। মোৰ এইটো ফাৰ্মৰ এইখিনি বাহিৰেও আৰু এটা বেটছ আছে, সেইখিনি প্ৰায় বিক্ৰী হৈ শেষেই হ'লহি আৰু দেখুৱাই আছোঁ। এইখিনি বেটছৰ পোৱালিখিনি দেখাই আছোঁ আৰু বাকী মুৰ্গী পোৱালি ওলাই গৈছে। ইয়াৰে কেইটামানহে আছেগৈ ডাঙৰ মুৰ্গী, বাকী প্ৰায় বিক্ৰী হৈ পেলাই খালীয়ে হ'লগৈ। এইখিনি আকৌ চাফ চিকুণ কৰি চেনিটাইজাৰ মাৰি পেলাই আকৌ ঠিক কৰিব লাগিব, নতুন ভুচি ঢালিব লাগিব। তাৰপিছতহে মুৰ্গী পোৱালি আকৌ ভৰাব পৰা যাব। এয়া বৰ্তমান 3 মাহ পাৰ হৈ গৈছে এইখিনি মুৰ্গী, আৰু দোকানতো বিক্ৰী কৰি থকা যায় আৰু লগতে আপোনাৰ বেপাৰীকো হ'লচেলত দি থকা যায়। লোকেল মুৰ্গীখিনিও আপোনাৰ দানা খাই আছে। আৰু বাকী ইহঁতৰতো গ্ৰোথটো প্ৰায় ডেইলি দেখাই থাকিম কিমান কি গ্ৰোথ হৈছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।